beautiful people, welcome to our blog Prinshu and Mom. এইটো ব্লগ কেইদিনমান আগৰ হয় বাৰু বাট মই এডিটিং কৰিব পাহৰি থাকিলোঁ বাট ভিডিঅ'টো এনেই ডিলিট কিয় কৰোঁ ভাবিলোঁ ছেভ কৰি থৈ দিওঁ তো তাকে আমি লাষ্ট ইয়াৰ অকণমান দুইটা টিকলাক লৈ কিনে অকণ ফুৰাব লৈ গৈছিলোঁ আৰু ছাডেনলি জাষ্ট ঘৰৰ ড্ৰেছতে দুইটা আছিলে ওচৰতে মানে এনেকৈ মেলা বহিছিলে এইটো অক্টোবৰ মান্থৰ কথা তাৰপিছত সিহঁতক অকণমান খেলুৱালোঁ তাকে ইহঁতে খেলি আছে আৰু ইয়াতে চাবচোন প্ৰিন্সে ধুনীয়াকৈ প্ৰিন্সুক ধৰি লৈ কিনে নামিছে এই মৰমবোৰ কিয় নাথাকে বাৰু ইমান কাজিয়া কৰে আজিকালি নহয় নাজানো দুটা বাচ্চা হ'লে তেনেকুৱা মানে ফেমিলিয়াৰে হয়নে চবৰে ঘৰত তেনেকুৱাই হয়নে অকল আমাৰ ঘৰতে হয় ধৰিব পৰা নাই বাট ইমান কাজিয়া লাগে নহয় বাট এনিৱেজ যেতিয়া এটা চাইডে প্ৰিন্সে অকলে হেৰি কৰিছে আৰু ইপিনে প্ৰিন্সুৱে ফটাফট ইপিনে ধৰি উঠি গৈ আছে আৰু তাৰপৰা বহুতেই খেলাই মেলাই কিনে ইয়াতে আহিছিলোঁ ইয়াতে 10 টকাত আপ ডাউন কিবা এটা মানে নাম্বাৰ ক'ব লাগে আপ হ'লে যোনটো আপত থাকে নাম্বাৰকেইটা যদি আপুনি টাৰ্গেট কৰিলে পাই যায় তেতিয়া 10 rupeesকৈ মানে গিফ্ট থাকে মানে চাবোন দিয়ে বা আপুনি পইচা ল'ব পাৰে আমি খেলি 10 টকাকৈ আমি বহুত মানে পালোঁ মানে অলম'ষ্ট গোটেইকেইটাতে আমি জিকিছোঁ বুলি ক'ব পাৰি বাট চাবোনলৈ আমি পইচা দিছে বাৰু পইচাই ল'লোঁ আজি আমি মানে প্ৰত্যেকটা গেমতে জিকি আছোঁ তাকে হাজবেণ্ডে লাষ্টত ক'লে হ'ব আহা আৰু তেওঁলোকেও ক'লে বাইদেউ বন্ধ কৰোঁ আমি কাৰণ আমি ইমানেই জিকি আছোঁ পইচা পাই আছোঁ বেছি নহয় বাৰু বাট 10-20 টকাকৈ এনেকুৱাকৈ আৰু কিন্তু শেষত গৈ কিনে ভালেখিনি পালোঁ 100কৈ মানে আমি ভগাই ল'লোঁ আৰু তাৰপিছত আহিছোঁ ইয়াতে চাট খাবলৈ আমি 30 rupees লাইটৰ বহুত বঢ়িয়া হয় ন ভিডিঅ'টো পইচা লাগিলে বোলে ইয়াতে খেলিবলৈ পইচা লাগিলে ইয়াতে খেলিব আৰু প্ৰিন্সে কৈ আছে আমাৰ পইচা লাগিলে আমি ইয়াতে আহি যাম দিয়া ইয়াতে খেলিম জিকিম পায়ে যাম পইচা তাকে এয়া আহি গ'ল আমাৰ চাট আৰু চবে মিলি কিনে খালোঁ বিৰাট টেষ্টি চাট আছিলে তেতিয়া প্ৰিন্সুৰ চুলি দীঘলে আছিলে বাৰু চুলি কটা নাছিলোঁ চ' তাৰ ৰাবাৰ লাগে বুলি চিঞৰি আছিলে চ' ৰাবাৰটো অলৰেডি মই কিনিছিলোঁ বহুতকেইটা আছে চ' বেলেগ কিবাকিবি ল'লোঁ বাৰু মই লৈ কিনে সি মানে ৰাবাৰৰ বটলটো উঠাই লৈছিলে তাক সেইটো লাগে বুলি তাৰপিছত আহি খেলাৰ দোকানত দুইটা সোমাই গ'ল দুইটাই মানে বহুত কেইখন গাড়ী কিনিলে প্ৰিন্সুৱে এটা ছেট কিনিলে লগতে এটা স্কুটি এখন গাড়ী আৰু প্ৰিন্সে মেটেলৰ গাড়ী এখন ল'লে প্ৰিন্সুৱে পুলিচ গাড়ীখন ল'লে বাৰু কিন্তু আকৌ থৈ মেলি কিন্তু তাক নালাগে বোলে সেইখন আকৌ বেলেগ গাড়ী উঠাই ল'লে স্কুটি আৰু বেলেগ এখন গাড়ী আৰু প্ৰিন্সে গাড়ীবোৰ চাই আছে কনফিউজন হৈ আছে কি লয় কি নল'লে শেষত গৈ কিনে মেটেলৰ গাড়ী এখন ল'লে বাৰু সি দাম বহুত বাট মানে দেখিবলৈ বিৰাট ধুনীয়া আছিলে গাড়ীখন ভিডিঅ'ত উঠাইছোঁ মানে এবাৰতো প্ৰিন্সুক দি কিনে আমি ওলাই আহিলোঁ কিন্তু আকৌ ঘূৰি গ'লোঁ প্ৰিন্সুক বোলে সেইখন গাড়ীয়ে লাগে আকৌ ঘূৰি আহি কিনে এখন ল'লোঁ 1200 হ'ব হ্যাঁ এখন যদি বেয়া কৰে তুমি মাৰ খাবা ব'লা দুটাই লুটিলে পাপাই ইয়াতে সোমাই কিনে এতিয়া কিতাপ নপঢ়িলে চাবা দৰ্শক আৰু মই এনেকুৱা মানে ট্ৰেড ফেয়াৰ হওক বা কিবা হওক এনেকুৱাত আহিলে মই আচাৰটো মেণ্ডেটৰী হয় ল'মেই চ' আচাৰ ল'বলৈ ৰৈ গ'লোঁ ফ'ৰ্থ নেশ্যনেল ট্ৰেড ফেয়াৰ ক'ত গৈছা তুমি স্কুটি আহা এইপিনে আহা
এই তুই ধর ধর পড়ে যাবি লাগে পাই গলো এতিয়া না তুমি কি বেক সাইডে লৈ আছা মোক এটা তাকে গাড়ী দি আছা হয় কেনেকে নিম এতিয়া কেনেকে নিম ক'ত নিম দিয়া দে আৰু আছে হল আৰু আছে বাপৰে ইমান গাড়ী কিনিছা তুমি দিয়া এইটো পেলাই দিয়া ডিনাৰ কৰিব দেৰি হৈ গ'ল চ' অকণমান বাহিৰৰ পৰাই চিকেন অকণমান লৈ ল'লোঁ আৰু পনীৰ আছিলে দাইল আছিলে তেনেকৈ ভাতটো খাই দিলোঁ নেক্সট ব্লগত লগ পাইছোঁ টিল দেন টেক কেয়াৰ বাই বাই